গাইজ এতিয়া চৰাইটো আমাৰ সন্ধিয়া সময়ত আহি গ'ল টমিয়ে কামুৰি দিলে আমাৰ এইটো মানে মই ভিতৰত আছিলোঁ আমি ভিতৰত থাকোঁতে আহি বাহিৰত শব্দ শুনিলোঁ আমি কেও 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 এনেকুৱা মাত ওলাই গৈছে মই ভাবিছোঁ কি সাপ আৰু ভেকুলীয়ে মানে যেনেকুৱাকৈ সাপে ভেকুলী ধৰিলে শব্দটো যেনেকুৱা ওলায় সেই শব্দটো ওলাইছিলে মই আৰু সেনেকৈ ভাবি ওলাই আহিলোঁ ঘৰৰ ভিতৰৰ পৰা ওলাই আহি চাওঁ যে আমাৰ চোতালতে মানে পৰিছে এইটো চৰাইটো কি চৰাই বা নাজানো কিন্তু মই প্ৰথমতে ভাটৌ বুলিয়ে ভাবিছিলোঁ এইটো কিন্তু এইটো ভাটৌ নহয় দেখোন সেইকাৰণে এতিয়া মই নাজানো এইটো কি চৰাই আপোনালোকে ক'বচোন বাৰু কোনে কোনে জানে এইটো কি চৰাই চাওকচোন বাৰু কি বা চৰাই এইটো সন্ধিয়া সময়ত আহি বেচেৰা পৰিছে চোতালত আমাৰ আকৌ কুকুৰ এটা আছে এই কুকুৰটোৱে মানে তাৰ ফিচাখনতে অকণমান এটা দাঁত মানে ভালকৈ বহা নাই অকণমান লোমটো উঠাই দিছে আৰু মই আকৌ তাক পানী চানী দিলোঁ অলপমান দি বেচেৰা অকণমান ভাল পাইছে নালিবা বেটা তুমি অকণমান ভাল পাইছে তাৰ ভয় লাগি আছে কিজানি অকণমান ফেফাই আছে সি ভয়তে চাওকচোন বাৰু কেনেকৈ মোৰে বেয়া লাগিছে বেচেৰাই আকৌ মই ধৰিলোঁ তাক বচালোঁ ময়ে আকৌ মোকো হাততে এই আঙুলিটোতে এইটো আঙুলিতে কামুৰি দিছে সি মোক এনেকৈ গম নাপায় অকণমান মানে দুখ পাইছোঁ কিন্তু কামুৰি দিছে সি মোক তাকে ভাবিছোঁ মই তাক বচাইছোঁ মোকনো আকৌ কিয় কামুৰিব লাগে সি তাক মই ভালৰ কাৰণেহে বচালোঁ নহ'লেতো কুকুৰটোৱে তাক কামুৰিয়ে দিলে হয় খায়ে পেলালে হয় আমি ওলাই নাহিলে আপোনালোকে ক'বচোন বাৰু প্লিজ প্লিজ কোনে কোনে জানে এইটো চৰাই কি চৰাই নামটো মই জানিব বৰকৈ মন যায় আছে এতিয়াই কমেণ্ট কৰিব লগ গাইজ এইয়া চৰাইটো মই আকৌ ভিতৰ ঘৰৰ পৰা এটা খৰাহি লৈ আহিলোঁ খৰাহিটোতে তাক উঠাই দিছোঁ বেচেৰাক মাটিটো থোৱা নাই সেইকাৰণে বেয়া লাগেতো যিমান যি হ'লেও এতিয়া তাক ৰাখিমে নে উৰায়ে পঠাই মৰিবও পৰা নাই বেচেৰাই আজি ৰাতিটো থাকক বাৰু চাওক কি হয় চাই লওঁ আমি কি বা হয় নাজানো আৰু ৰাতিটো থাকে নে নাই কিন্তু মই ৰাখিছোঁ এতিয়া ইয়াতে থৈ দিম ঘৰতে ৰাখিম উৰি যাবলৈ নিদিওঁ আকৌ যদি উৰি যাব নোৱাৰে মানে আমাৰ কুকুৰজনীয়ে তাৰমানে খাই দিব কুকুৰটো এই আমাৰ কুকুৰটোৰ নাম হৈছে টমি ই বেচেৰাই চাব নেকি আমাৰ কুকুৰটোকো মই দেখাই দি আছোঁ বাৰু ইয়ে মানে চোতালত জানো গছৰ ওপৰৰ পৰা পৰিছে সম্ভৱ মোৰ আন্দাজ আমাৰ চোতালতে গছ আছে গছত জানো বাঁহ লৈছিলে এই বাঁহটোৰ পৰাই জানো সম্ভৱ পৰি গ'ল নেকি কিবা কাৰণত চোতালতে সেইকাৰণে কুকুৰটোৱে তাক ধৰিছে আমাৰ কুকুৰটোকো দেখাই আছোঁ ৰ'ব এইটো আমাৰ কুকুৰটো আমাৰ টমি নামটো হৈছে টমি বেচেৰাই কিন্তু কিবা যদি ৰাতি কিবা আহে নহয় সি ৰখি থাকে এই চৰাইটো বা কি বা চৰাই নাজানো আৰু এই আন্ধাৰ হৈছে ভালকৈ দেখা নাপায় সি আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই পাছত দেখুৱাম বাৰু এতিয়া হ'ব দিয়ক মই ভিডিঅ'টো বাৰু দিলোঁ আপোনালোকক চাই কেনেকুৱা পাই ক'বচোন বাৰু নামটো কিন্তু